নমস্কাৰ বন্ধুসকল, নতুন জ্ঞান ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি DLED B.Ed এন্ট্ৰেন্স এক্সাম আৰু আন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কিছুমান কুৱেশ্যন আনসাৰ আলোচনা কৰিম। এইবোৰ প্ৰশ্ন আপোনাৰ পৰীক্ষাত সহায়ক হ'ব বুলি আশাবাদী। বলক সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হৈছে হোৱাট ইজ দ্য টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া অফ আছাম? অসমৰ মুঠ ভৌগোলিক এলেকা কিমান? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসমৰ মুঠ ভৌগোলিক এলেকা হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ, যি ভাৰতৰ উত্তৰ পূব অংশত অৱস্থিত এটা গুৰুত্বপূৰ্ণ ৰাজ্য। পৰৱৰ্তী কুৱেশ্যন, অসমত গড় দিৱস পালন কৰা হয়। দ্য ৰাইনো ডে ইন আছাম ইজ চেলিব্ৰেটেড অন। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 22 ছেপ্টেম্বৰ। পৰৱৰ্তী কুৱেশ্যন, হোৱাট ইজ দ্য টোটেল পাৰ্চেণ্টেজ অফ আছাম অকুপাইড বাই ফৰেষ্ট? অসমৰ কিমান শতাংশ মাটি বনাঞ্চলে দখল কৰিছে? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 34.21%। অসমৰ মুঠ ভৌগোলিক এলেকাৰ প্ৰায় 34.21% মাটি বনাঞ্চলে দখল কৰি আছে। এই তথ্য অসমৰ বন বিভাগ আৰু ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট অনুসৰি দিয়া হৈছে। পৰৱৰ্তী কুৱেশ্যন, হোৱাট ইজ দ্য টোটেল লেন্থ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন ইণ্ডিয়া? ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 915 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ নদী তিব্বতৰ পৰা উদ্ভৱ হয়। এই নদী অৰুণাচল প্ৰদেশৰ পৰা ভাৰতলৈ প্ৰৱেশ কৰে, তাৰ পিছত অসমৰ পাৰ হৈ বাংলাদেশলৈ সোমায়। ভাৰতৰ ভিতৰত এই নদীৰ দৈৰ্ঘ্য প্ৰায় 915 কিলোমিটাৰ। ইয়াক ইয়াৰলুং চাংপো বুলি কোৱা হয়। পৰৱৰ্তী কুৱেশ্যন, হুৱেৰ ইজ সোনাই ৰূপাই নেশ্যনেল পাৰ্ক চিটুৱেটেড? সোনাই ৰূপাই ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে শোণিতপুৰ। পৰৱৰ্তী কুৱেশ্যন, দ্য ষ্টেট বাৰ্ড অফ আছাম ইজ? অসমৰ ৰাজ্যিক চৰাই কি? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হোৱাইট উইংছ উড ডাক। এই চৰাইটো অসমীয়া ভাষাত দেওশা বুলি কোৱা হয়। ই এটা দুষ্প্ৰাপ্য আৰু সংকটগ্ৰস্ত চৰাই। এই চৰাই সাধাৰণতে জলাশয় আৰু বনাঞ্চলত পোৱা যায়। পৰৱৰ্তী কুৱেশ্যন, হুইচ ৰিজন লাইজ বিটুইন দ্য টু ৰিভাৰ ভেলী ইন আছাম? অসমৰ নদী উপত্যকা দুটাৰ মাজত কোনটো অঞ্চল পৰি আছে? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাৰ্বি আংলং প্লেটো। পৰৱৰ্তী কুৱেশ্যন, হুইচ প্লেইনছ ফ্ৰম দ্য ইষ্টাৰ্ণমোষ্ট পাৰ্ট অফ দ্য নৰ্থ ইণ্ডিয়ান প্লেইনছ? উত্তৰ ভাৰতীয় সমতল ভূমিৰ আটাইতকৈ পূব দিশৰ অংশ কোনখন সমতল ভূমিয়ে গঠন কৰিছে? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ প্লেইন এণ্ড বৰাক প্লেইন। পৰৱৰ্তী কুৱেশ্যন, হোৱাট ইজ দ্য টোটেল এৰিয়া অফ বৰাক ভেলী? বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 6,952 স্কুৱেৰ কিলোমিটাৰ। পৰৱৰ্তী কুৱেশ্যন, দ্য ইণ্টাৰনেশ্যনেল ডে অফ য়োগা ইজ অবজাৰ্ভ অন? আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। পৰৱৰ্তী কুৱেশ্যন, হিউমেন ৰাইটছ ডে ইজ চেলিব্ৰেটেড এনুৱেলি? মানৱ অধিকাৰ দিৱস প্ৰতি বছৰে উদযাপন কৰা হয়। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 10 ডিচেম্বৰ তাৰিখ। মানৱ অধিকাৰ দিৱস প্ৰতি বছৰ 10 ডিচেম্বৰ তাৰিখে উদযাপন কৰা হয়। এই দিনাই 1948 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ গ্ৰহণ কৰিছিল। পৰৱৰ্তী কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং চিটি অফ ইণ্ডিয়া ইজ ন'ন এজ দ্য গাৰ্ডেন চিটি অফ ইণ্ডিয়া? তলৰ কোনখন ভাৰতীয় চহৰক ভাৰতৰ উদ্যান নগৰ বুলি জনা যায়? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বেংগলোৰ। বেংগলোৰক ভাৰতৰ উদ্যান নগৰ বুলি কোৱা হয় কাৰণ ইয়াত লালবাগ বটানিকেল গাৰ্ডেন, কাব্বন পাৰ্ক আদি সুন্দৰ উদ্যান আৰু উদ্যানিক এলেকা আছে। পৰৱৰ্তী কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ফাৰ্মাৰ প্ৰাইম মিনিষ্টাৰ নেম কেন বি ফাউণ্ড অন ইণ্ডিয়ান কাৰেঞ্চি? তলৰ কোনজন পূৰ্বৰ প্ৰধানমন্ত্ৰীৰ নাম ভাৰতীয় মুদ্ৰাত পোৱা যায়? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মনমোহন সিং। মনমোহন সিং
1982 চনৰ পৰা 1985 চনলৈকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ আছিল। সেই সময়ছোৱাত যিসমূহ মুদ্ৰা জাৰি কৰা হৈছিল তাত তেওঁৰ চহী দেখা যায়, সেয়ে তেওঁৰ নাম ভাৰতীয় মুদ্ৰাত পোৱা যায়। পৰৱৰ্তী কুৱেশ্যন, হুইচ ইজ দ্য হাইয়েষ্ট গেলেণ্ট্ৰি এৱাৰ্ড ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বোচ্চ বীৰত্ব বঁটা কোনটো? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পৰমবীৰ চক্ৰ। পৰমবীৰ চক্ৰ হৈছে ভাৰতৰ সৰ্বোচ্চ সামৰিক বীৰত্বৰ বঁটা, যি শত্ৰুৰ সন্মুখত দেখুওৱা সৰ্বোচ্চ সাহসিকতাৰ বাবে প্ৰদান কৰা হয়। পৰৱৰ্তী কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ দ্য কেপিটেল অফ মিজোৰাম? তলৰ কোনটো মিজোৰামৰ ৰাজধানী? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আইজল। দিছপুৰ অসমৰ ৰাজধানী, আইজল মিজোৰামৰ ৰাজধানী, ইটানগৰ অৰুণাচল প্ৰদেশৰ ৰাজধানী, গুৱাহাটী অসমৰ সৰ্ববৃহৎ চহৰ কিন্তু ৰাজধানী নহয়। পৰৱৰ্তী কুৱেশ্যন, পাৰ্লিয়ামেণ্ট অফ পাকিস্তান ইজ কল্ড? পাকিস্তানৰ সংসদক কি বুলি কোৱা হয়? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মজলিছ চুৰা। পাকিস্তানৰ সংসদক মজলিছ চুৰা বুলি কোৱা হয়। এইটো আৰবী শব্দ যাৰ অৰ্থ পৰামৰ্শ সভা। এইটো পাকিস্তানৰ দ্বিদলীয় সংসদ য'ত ৰাষ্ট্ৰীয় সভা, নেশ্যনেল এছেম্বলি আৰু চেনেট থাকে। পৰৱৰ্তী কুৱেশ্যন, লং ৱাক টু ফ্ৰীডম ইজ এন অটোবায়োগ্ৰাফি অফ। লং ৱাক টু ফ্ৰীডম কাক লৈ লিখা আত্মজীৱনী? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নেলছন মেণ্ডেলা। লং ৱাক টু ফ্ৰীডম হৈছে দক্ষিণ আফ্ৰিকাৰ নেতা নেলছন মেণ্ডেলাৰ আত্মজীৱনী, য'ত তেওঁৰ শিশুকাল, ৰাজনৈতিক সংগ্ৰাম আৰু জেল জীৱনৰ কথা লিখা আছে। পৰৱৰ্তী কুৱেশ্যন, অফিচিয়েল লেংগুৱেজ অফ নাগালেণ্ড ইজ? নাগালেণ্ডৰ চৰকাৰী ভাষা কোনটো? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ইংলিছ। ইংৰাজী ভাষাক নাগালেণ্ডৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছে। চৰকাৰী কাম-কাজ, শিক্ষা আৰু নথিপত্ৰত ইংৰাজী ব্যৱহাৰ কৰা হয়। পৰৱৰ্তী কুৱেশ্যন, দ্য হৰ্ণবিল ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন? হৰ্ণবিল উৎসৱ ক'ত উদযাপন কৰা হয়? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নাগালেণ্ড। হৰ্ণবিল উৎসৱ হৈছে নাগালেণ্ডৰ আটাইতকৈ প্ৰসিদ্ধ আৰু জনপ্ৰিয় সাংস্কৃতিক উৎসৱ। এই উৎসৱ প্ৰতি বছৰে 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈকে নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ কিছামা হেৰিটেজ গাঁৱত উদযাপন কৰা হয়। এই উৎসৱত নাগালেণ্ডৰ বিভিন্ন জনজাতিৰ পৰম্পৰাগত নৃত্য, সংগীত, পৰিধান, খাদ্য আৰু হস্তশিল্প প্ৰদৰ্শন কৰা হয়। বন্ধুসকল, আজি আমি সাধাৰণ জ্ঞানৰ বিশিষ্ট অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ আলোচনা কৰিলোঁ। আপোনালোকৰ পৰীক্ষাৰ বাবে ই উপকাৰী হ'ব বুলি আশা কৰোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ।